নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে এছএন নিউজ 24 ইউটিউব চেনেল ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ খবৰকেইটা জানিবৰ বাবে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো লগতে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে খবৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ উত্থানত থৰ হৰি কপিছে ৰাজ্যিক বিজেপিক লাগে উজনিৰ নেতা গৌৰৱ গগৈক ৰুধিবলৈ বিকল্পৰ সন্ধান বিজেপি আৰএছএছৰ উজনি অসমত নাই হিমন্তৰ জনপ্ৰিয়তা হিমন্তক লৈ সন্তুষ্ট নহয় বিজেপিৰ কৰ্মী 2026ত খলনি হ'ব বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী হিমন্তৰ দিন উকলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা গৌৰৱ গগৈয়ে নিদ্ৰাহৰণ কৰিছে অসম বিজেপিৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ আজিৰ পৰা লাখপতি বাইদেউৰ একাউণ্টত সোমাব চৰকাৰী ধন ৰাজ্যৰ লাখ লাখ মহিলালৈ সুখবৰ আহি পৰিছে কিয়নো আজিৰে পৰা লাখপতি বাইদেউৰ একাউণ্টত পাব ধন চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিত 10,000 টকা পাব সকলোৱে পুনে পুনে চৰকাৰে ধন দিব মহিলাসকলক ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ মোক টাৰ্গেট কৰিলেও মোৰ কৰ্তব্য পিতৃৰ আধৰুৱা সপোন মই পূৰণ কৰিম সংসদত পূৰ্বতকৈও নতুন ৰূপত দেখিবলৈ পোৱা যাব গৌৰৱ গগৈক অধিৱেশনৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক বিশেষ অনুৰোধ গৌৰৱৰ বিজেপিৰ সাংসদসকলক সদনত অসমৰ হৈ কথা ক'বলৈ কওক সদনত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সদিচ্ছৰে যুঁজি যাম মই 6 জনগোষ্ঠীৰ জনজাতিকৰণ মোৰ পিতৃৰ আধৰুৱা সপোন আছিলে মোক টাৰ্গেট কৰিলেও উপায় নাই পিতৃৰ আধৰুৱা সপোন মই পূৰণ কৰিম বুলি মন্তব্য গৌৰৱ গগৈৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ মুছলমানক বাংলাদেশী বুলি ক'লেই ভয়ংকৰ পৰিণাম হ'ব অসম কাৰো বাপেকৰ সম্পত্তি নহয় এতিয়া বাঘৰ গুজৰণি শুনিবলৈ খাজু হওক বুলি মন্তব্য অসমত যিয়ে নিজকে মালিক বুলি ভাবিছে সি মূৰ্খৰ স্বৰ্গত বাস কৰিছে সমগ্ৰ অসমে এতিয়া বাঘৰ গুজৰণি শুনিবলৈ পাব অসমখন কাৰো পৈতৃক সম্পত্তি নহয় এইখন অসম কোনো মালিকে চলাই থকা নাই এইখন অসমত কোনো মুছলমান আলহী নহয় এইখন অসমত আমাৰ তেজ আছে বুলি মন্তব্য আলী হুছেইন আহমেদ মানে বাংলাদেশী নহয় হিন্দুৰ যিমান অধিকাৰ আছে মুছলমানৰো সিমানেই অধিকাৰ আছে এইখন অসমত আমাক বাংলাদেশী বুলি ক'বলৈ 100 বাৰ চিন্তা কৰিব লাগিব ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ ৰাজ্যজুৰি লাট মণ্ডলৰ বিৰুদ্ধে অভিযান ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটাও লাট মণ্ডল এই অভিযানৰ পৰা খাৰি যাব নোৱাৰিব বুলি মন্তব্য কৰিছে নুপুৰ কাণ্ডৰ পিছতে লাট মণ্ডলৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলৰ বিৰুদ্ধে জিলাই চলিব অভিযান চাকৰিৰ পৰা বৰখাস্তই নহয় লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা CM ভিজিলেন্সে চলাব সৰ্বাত্মক অভিযান মাটি দালালৰ উৎপাত বাঢ়িছে ৰাজ্যত মুকলি কেইবাটাও অভিযোগৰ নম্বৰ হোৱাটছএপ নম্বৰ 6026901243 ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ অসমত অনা অসমীয়াৰ দপদপনি নচলিব বিজেপিৰ বাবে অনা অসমীয়াৰ দাদাগিৰি বাঢ়িছে বীৰ লাচিত সেনাৰ হুংকাৰ বাংলাদেশীক বৰপীৰা পাৰি খিলঞ্জীয়াক ধ্বংস কৰিব নোৱাৰিব হ'ব লাগিছিলে জনজাতিকৰণৰ ওপৰত সংশোধনী আইন হিন্দুৱে হওক মুছলমানে হওক আমি বাংলাদেশী থাকিব নিদিও বুলি মন্তব্য কৰিছে অনা অসমীয়াৰ দাদাগিৰি অসমত নচলিব বিজেপিৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত অনা অসমীয়াৰ দপদপনি বাঢ়িছে বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ ঘোষণা ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ অসমত নহয় SIR অসমত প্ৰাসংগিকতা নাই বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ অসমত নহয় SIR অসমত প্ৰাসংগিকতা নাই SIRৰ দেশজুৰি SIRৰ চৰ্চা চলি থকা সময়তে বৃহৎ মন্তব্য অসমতো SIR লাগে বুলি সৰ্বোচ্চ ন্যায়ালয়ত কৰা হৈছিল আবেদন এগৰাকী অধিবক্তাই কৰিছিল আবেদন SIR কাৰ্যকৰী হ'লে পুনৰবাৰ দিব লাগিব নাগৰিকত্বৰ প্ৰমাণ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ বিজেপি বিধায়কৰ গোপন অভিষাৰ ভাইৰেল ভিডিঅ'ক লৈ তুলপাৰ কাৰ্বি আংলং বিজেপি বিধায়কৰ ভাইৰেল ভিডিঅ'ক লৈ তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে বিধায়কজনৰ
অধিৱেশনৰ কাৰ্যত সৰব KSAকে ধৰি দল সংগঠন ফুৰ বিজেপি বিধায়ক বিদ্যা সিং ইংলেঙৰ গোপন অভিষাৰ বিধায়ক বিদ্যা সিং ইংলেঙক বহিষ্কাৰৰ দাবী দল সংগঠনৰ বিধায়ক বিদ্যা সিং ইংলেঙৰ ভিডিঅ' ভাইৰেলৰ পিছতেই তুলপাৰ কাৰ্বি আংলং ডিফুৰ বিজেপি বিধায়ক বিদ্যা সিং ইংলেঙৰ গোপন অভিষাৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন শতাধিক অগপ কৰ্মী কংগ্ৰেছলৈ যোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছী সত্যব্ৰত কলিতাক বিপুল আদৰণি কংগ্ৰেছলৈ অগপৰ শতাধিক নেতা কৰ্মী আদৰণি অনুষ্ঠানত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সত্যব্ৰত কলিতাৰ যোগদানে অধিক শক্তিশালী কৰিছে কংগ্ৰেছক যোগদান কাৰ্যসূচীত অগপ ত্যাগ কৰি কংগ্ৰেছলৈ শতাধিক লোক কংগ্ৰেছী প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাক জনালে বিপুল আদৰণি মটৰেৰে পানী খিচি মাছ ধৰা দি বিজেপিৰ কাৰ্যকৰ্তাক যোগদান কৰাব কংগ্ৰেছত কমলপুৰত কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন বিজেপি অগপক পুনৰ প্ৰত্যাহ্বান কংগ্ৰেছৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি প্ৰদৰ্শন কংগ্ৰেছৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ বতৰে ল'ব পাৰে কালৰূপ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব বাহিৰলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী আজিৰ দিনটোত ৰাজ্যৰ ১৭খনকৈ জিলালৈ য়েল্লো এলাৰ্ট জাৰি বিজুলী ঢেৰেকনিৰে ৰাজ্যত প্ৰবল বৰষুণৰ সম্ভাৱনা জনসাধাৰণলৈ অসম চৰকাৰৰ তৰফৰ পৰা জনালে বিনম্ৰ অনুৰোধ আগন্তুক ৩ৰ পৰা ৪ দিনলৈ ৰাজ্যত প্ৰবল বৰষুণৰ সম্ভাৱনা বিশেষ অথবা জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব বাহিৰলৈ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতাবাণী জাৰি অনাগত ২৪ ঘণ্টাত ৰাজ্যত হ'ব পাৰে প্ৰবলতকৈও প্ৰবল বৰষুণ ৰাজ্যত পুনৰ বতৰে ল'ব পাৰে কালৰূপ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ ১৭ ছেপ্টেম্বৰত নোসোমাই অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকা হ'ব এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ ধন লাখ লাখ হিতাধিকাৰীলৈ জৰুৰী ঘোষণা ৰাজ্য চৰকাৰৰ ১৭ ছেপ্টেম্বৰত নোসোমাই অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাখ লাখ হিতাধিকাৰীলৈ জৰুৰী ঘোষণা ১৭ ছেপ্টেম্বৰত নোসোমাই অৰুণোদয়ৰ ধন অৰুণোদয় 3.0ৰ শুভাৰম্ভণিৰ তাৰিখ সালসলনি ১৭ ছেপ্টেম্বৰৰ পৰিৱৰ্তে শুভাৰম্ভ হ'ব ২৫ ছেপ্টেম্বৰত ১৭ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ২৫ ছেপ্টেম্বৰত দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন প্ৰথমে ১০ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৭ ছেপ্টেম্বৰ কৰা হৈছিলে ধাৰ্য আকৌ পিছুৱালে অৰুণোদয় আঁচনিৰ ধন দিয়াৰ তাৰিখ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ বিজেপিৰ দখলত থকা সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা শ বাইকেৰে ৰেলী কৰি শক্তি প্ৰদৰ্শন কংগ্ৰেছৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছত ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত শক্তি বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে বিজেপিৰ দখলত থকা চিপাঝাৰ কমলপুৰত শক্তি প্ৰদৰ্শন কংগ্ৰেছৰ কংগ্ৰেছী সত্যব্ৰত কলিতাক লৈ কমলপুৰত বৃহৎ ৰেলী ২৬ত বিজেপিক ওফৰাই কমলপুৰত কংগ্ৰেছক প্ৰতিষ্ঠা কৰাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে চিপাঝাৰতো হাজাৰ হাজাৰ কংগ্ৰেছীয়ে আদৰিলে বিনন্ত শইকীয়াক বিজেপিৰ দখলত থকা সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা বিজেপিৰ দখলত থকা চিপাঝাৰ কমলপুৰত শক্তি প্ৰদৰ্শন কংগ্ৰেছৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছত শ বাইকেৰে সত্যব্ৰত কলিতাক আদৰণি সহস্ৰাধিক কংগ্ৰেছী কৰ্মীৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ ৬ জনগোষ্ঠীৰ আন্দোলন হাইজেক কৰিব বিচাৰিছে অখিল গগৈয়ে নেপাল সদৃশ পৰিৱেশৰ কথা নকব ৬ জনগোষ্ঠীয়ে কেতিয়াও নেপাল সদৃশ পৰিৱেশ সৃষ্টি নকৰে অখিল গগৈ খকিয়নি টাই আহোম ছাত্ৰ সন্থা ৬ জনগোষ্ঠীৰ কান্ধত বন্দুক থৈ নেপাল সদৃশ কথা বতৰাৰ পৰা দূৰত থাকক বুলি মন্তব্য কৰিছে সন্দেহজনক লোকক কৰা উচ্ছেদতো বিৰোধিতা কৰিছিলে অখিল গগৈয়ে ষড়যন্ত্ৰৰ পৰা বিৰত নাথাকিলে কথা বেয়া হ'ব বুলি কৈছে ৬ জনগোষ্ঠীৰ আন্দোলনক হাইজেক কৰিবলৈ চেষ্টা নকৰিব ভাবুকি চলাহী কথাৰে ৬ জনগোষ্ঠীক আন্দোলনত বিপথে পৰিচালিত নকৰিব বুলি মন্তব্য কৰিছে আমাৰ আন্দোলনক লৈ নেপাল সদৃশ পৰিৱেশৰ কথা নকব ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ নুপুৰ বৰাৰ দৰে বিষয়া টকা খোৱা লাট মণ্ডল খাৰি নাযাব ৬টাকৈ নম্বৰত দিব পাৰিব অভিযোগ মাটি বাৰী সম্পৰ্কীয় বিষয়ত লাট মণ্ডল চৰকাৰী বিষয়াই টকা বিচাৰিছে নেকি আপোনাৰ পৰা নুপুৰ বৰাৰ দৰে বহু বিষয়াই লুটি আছে জনতাৰ ধন উৎকোচ বিচাৰিলে অভিযোগ দিয়ক এই নম্বৰত হোৱাটছএপ নম্বৰটো হৈছে 6026901243 নম্বৰত আপোনালোকে অভিযোগ দিব পাৰিব ডায়াল কৰক টোল ফ্ৰী নম্বৰ 180034533767ত এনে চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে তৎকালীনভাৱে দিয়ক অভিযোগ টকা খোৱা চৰকাৰী কৰ্মচাৰীৰ
বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত যাত্ৰীবাহী ফেৰীত অঘটন আবদ্ধ 100ৰো অধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত যাত্ৰীবাহী ফেৰীত অঘটন আবদ্ধ 100ৰো অধিক যাত্ৰী পুৱা 7:30 বজাত কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ গৈছিল ফেৰীখনত আছিল 100ৰো অধিক যাত্ৰী ঘটনাৰ পিছতে যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি প্ৰায় 2 ঘণ্টা ধৰি বালিচৰত আবদ্ধ হৈ আছে যাত্ৰী